ইছ গম পাইছেনে এহেঁতৰ আগৰবাৰ মিটিঙলৈ আহিছিলো নহয় খাবলৈ একো নাই অকল সুদা চাহকাপ দিছে নহয় ইহঁতি এনেকুৱাই বাহিৰলৈ ওলাই চাহ এটা খাবলৈকেহে দিলে তাকে চাহৰ লগত বিস্কুটো নাই আমাক গোটৰ মিটিং আছে যে আহি পালেহিয়ে কি খুৱাম বুলি সুধিছা এই হেৰি পুৰি আৰু মাংস আজি বতৰ অলপ ডাৱৰীয়া যে আৰু আমলেট দিম বুলি ভাবিছো মাংস নোখোৱাবিলাকক আমাৰ আকৌ বহুত ষ্টেণ্ডাৰ্ড চলে গোটবিলাক এই বেলেগে ঘৰত গৈছো দেখিছো কাৰোবাৰ ঘৰত বিস্কুট দুটা কাৰোবাৰ ঘৰত কাটা বিস্কুট এটাও খাই নাপাওঁ আমাৰ আকৌ তেনেকুৱা নহয় পাই আমাৰ আকৌ চব যোগাৰ থাকে আহিলে থৈছো দেই আহিলে আহক আহক সেই আপোনালোকৰ কাৰণে অতন্ত বাট চাইছো ইয়াত কিমান যে গৰম আহক আহক ইমান বালিও পালেহি আপোনালোকে জ্ঞানী নাহিলেহি আমাৰ নাই তেওঁ মানে ৰুবলৈ আছিলে মানে সেইটো কাৰণে গ'ল মানে তালৈকে মানুহজনী যিহে আপুনি ভাবে দেই মই হ'লে ভাল নাপাওঁ ইমান চিন্তাটো মাৰিবলগীয়া হ'ল নহয় এতিয়া বৰ্ণি মোৰ হিচাপটো চাই দিবচোন আপোনালোকে আৰু দেই মই আৰু কিমান দিম আপোনালোকক আজিতো কমচে কম দি দিব পাৰিব লাগিছিল আজি কিন্তু মোৰো নাই কিন্তু দেই समझ रहे हो মই এতিয়া চাহ অকণমান যোগাৰ কৰোঁগে দেই পাকঘৰটো ভিতৰতে হ'ব না हरामी हो बेटा কাম এটা আছে যে পটককে কৰি আহিছো দেই আপোনালোকে বহক আপুনি হিচাপটো উলিয়াওকচোন বাৰু উস্তাদিকে যাবা আহিছে নহয় এতিয়া বোৱাৰীজনী আপোনালোকে কথা এটা মন কৰিছে নাই মোবাইলটো অকল কাণৰ ওচৰতে থাকিব অলৈ যাব কাণৰ ওচৰতে থাকিব সেইকাৰণে পাইছে নহয় শইকীয়ানীয়ে মচলাটো পাপাইছে ৰাতিপুৱা সোনকালে নুঠায় বাঢ়িব নকৰে হাবকে কৈ কৈ মৰিব লাগে তাৰপৰাও যাচিবগৈহে লাগে তাইক এনেকুৱা মানে ফুটুৱৰ নিকি চাবা শইকীয়ানী মই বাৰু লোকৰ বদনাম গাই বেয়াই পাওঁ হ'লেও ক'বলগীয়া হৈছে এতিয়া বাৰু হ'ব সেইখিনি বাকী কথা বাদ দি হিচাপত ধৰোঁ আৰু বৰ্ণি মোৰ হেৰিটো হিচাপটো চাই ডাঙৰটো লোৱা বাইদেউ আপুনি চাব দেই আপুনিতো 3 মাহৰ পৰা বৰঙণি দিয়াই নাই 3 মাহৰ দিয়া মই দিম বাৰু কিন্তু আপোনাৰ এডাল যে ইমান ধুনীয়া লাগিছে একদম খাটি সোণ যেন লাগিছে দেই বাইদেউ আপুনি কিছু পিন্ধে আৰু দেই ফুলিকে চাবা নে চেণ্ডালকে চাবা নে কিছু পিন্ধিছে আৰু দেই বাইদেউ এইবাৰ আমাৰ এওঁৱে হায়দৰাবাদৰ পৰা আনিছিলে আকৌ হ'ব বা আজিলে আপোনাৰ হেৰি বৰঙণিটো কমাই দিছো বাইদেউ হিচাপটো চাব লাগিছিলে নহয় আমাৰনো কিমান পইচা জমা হৈছে কিমাননো ঋণ দি থোৱা আছে সেইখিনি হিচাপটো চাব লাগিছিলে কি কৰানো অতদিনৰ সময় ময়ে চলাই আছো আজিনো কিহৰ হিচাপটো থাকিলেগে মইতো ভালকে চলাই কিমান নেজানো হে আকৌ কিমান পইচা মাৰি আছে আকৌ চেণ্ডালৰ কথা ক'লে কি ফূৰ্তি পাইছে আমি নেজানো এবাৰ 2 লাখ টকা পাইছিলোঁ গোটৰ তেওঁ তাতে বেংক গিফ্টক দিলোঁ বুলি মাৰিলে 4,000 আকৌ বেংকৰ মেনেজাৰে ল'লে 2,000 আমি যেনিবা নেজানো হে বাইদেউ কি ভাবি আছে আজি কি আপোনাৰ চাহ নাহিবই নেকি মই চাহ আনোগে দেই চাহ হৈয়ে আছে পাই মই আনোগে চাহ খাব দেই আজি আৰু একো গোটাবই নোৱাৰিলোঁ নহয় খালি চাহ অকণমানকে দিছোঁ দেই খাব बड़ा हरामी हो बेटा এবাৰ একেই খালি ইমান ধুনীয়া লাগিছে ক'ৰ পৰা আনিছেনো এই কাপকেইটা আমাৰ এখেতে আকৌ আনিছিলে বন চাইনা আগতে হেনো দলিয়াই দলিয়াই দিছে ভগা নাই পাই ইমান দাম দি আনিব লাগে তেওঁ আকৌ বৰ চৌখিন অকণমান ভাল লগা বস্তুটো লৈয়ে আহে পইচালৈ চিন্তাই নকৰে কাপকেইটা নি দিবলৈও নেদেখে কৈয়ে পঠাইছো মই সোনকালে কাপকেইটা লাগিব বুলি এইপিনে আলহী আহি বহি আছে ঘৰখনত দেখিছা মিটিঙলৈ মাতিলে নাহিলে মাৰি ৰুবলৈ বুলি ক'লো এতিয়া চাহকণ খাব সময়ত ধুনীয়াকৈ ওলাইছে লৈ চিকাই আহি পিনি মই ভুল কৰা নাই কথা শইকীয়ানী আহক শইকীয়ানী আহিলে হয় চাহ আকৌ মই জোখতহে বনালোঁ তেওঁ নাহে বুলি ভাবি মই চাহ এটা খাবলৈ অহা নাই এই কাপকেইটা আজৰি হৈছিলে নি বাৰু ঢুকমান মাৰিলে নে চাহ খাব লগাইছো ন আলহী কাপকেইটা নিবলৈ আহিছো বিস্কুট খাব লাগি আছে আকৌ समझ रहे हो দিবলে ক'লো কাপকেইটা দিয়াগে নাই আপোনালোকৰ চাহ খাব নাই বাৰু
হেৰি ন কাপকেইটা আপোনালোকৰ বুলিহে কৈছিলে। কাপকেইটা আচলতে মোৰ দেই, তেওঁ আকৌ নিবলৈ আহিছে। তেওঁ কম জানো আধা খোৱাকে যে নিলে, সেইখিনি আলহীক গম কৰি দিব। হ'ব আৰু আজিলে যিখন হ'ল বৰানীয় চাহ কিন্তু খোৱালে কিছু আৰু দেই থাকি যাব জীৱন। কিন্তু সকলোৱে বৰঙণি দিব লাগিব আকৌ দেই, মই সদায় মিলাই থাকিব নোৱাৰো। এবাৰ বাৰু আপোনালোকৰ লগতে ময়ো মিলাই থৈ দিলো, बड़ा हरामी हो बेटा। কিন্তু অহাবাৰ পৰা নহ'ব, চবেই দিব লাগিব। It's the motherfucking Eagle Double G.